Hello guys, welcome to my YouTube channel Mojit Vlog. আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। তো গাইছ আপোনালোকক মই কৈ আছিলো যোৱাকালি মই ব্লগ দিব নোৱাৰিলো কাৰণ আমাৰ মানে আইতাৰ বেমাৰ হৈ গ'ল। তো মই ব্লগ নকৰিলোৱে গাইছ। তো আজি কৰিলো। ইয়া বেডমিণ্টন খেলি আছে। তো গাইছ আমি এতিয়া বেডমিণ্টন খেলিম। বেডমিণ্টন খেলি কিনে তো অলপ পুৰা মানে দিনটো ব্লগ কৰিম। ইয়া চিষ্টাৰতে বেডমিণ্টন খেলি আছে গাইছ। গাইছ মই এতিয়া চকত যাই আহোঁ। চকত মোৰ মানে ৰিচাৰ্জ হৈছে, ৰিচাৰ্জ ভৰাবলৈ লাগিব আৰু ঠিক আছে ফটাফট মই চকত যাই আহোঁ। আহি কিনে আৰু কামো আছে, কামো কৰিব লাগিব গাইছ। চ' গাইছ মই চক পালোঁ। দোকানবোৰ বন্ধ আছে। এইখনে দোকান কৰি আছে জৰাইছে যোনটোৰ কাৰণে বিচাৰিছোঁ ফোনটো খুলিছে। চ' গাইছ এইখনে দোকান আছে। মই চকত আহিছোঁ। চকৰ পৰা মই ৰিচাৰ্জটো ভৰাই লওঁ গাইছ এতিয়া। চ' গাইছ মই ৰিচাৰ্জ ভৰাই ল'লোঁ। এতিয়া ঘৰত যাবলৈ ওলালোঁ। 1 মাহত ৰিচাৰ্জ ভৰালোঁ গাইছ। এতিয়া মই আৰু শিৱ পূজা আহি আছে গাইছ। মানে শিৱ পূজা আহি আছে। শিৱ পূজাৰ সকলোকে মই বহুত কংগ্ৰেচুলেশ্যন সকলোকে মোৰ ফালৰ পৰা গাইছ। ত' গাইছ মই চকৰ পৰা এতিয়া চ' গাইছ মই পূৰা যিবোৰ জাহি আছিলে জৰি ল'লোঁ। মানে বহুত গৰম পাই গ'ল। এতিয়াহে হ'ল মোটামুটি 1 বাজি গ'ল, এতিয়াহে হ'ল। তো গাইছ মই পূৰা গা চা ধুই ফ্ৰেছ হ'লোঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চ' গাইছ মোৰ গা চা ধোৱা হৈ গ'ল। মানে আজি বেছিকৈ ব্লগটো কৰিবই নোৱাৰিলোঁ, বহুত ব্যস্ত হৈ থাকিলোঁ গাইছ। তো আপোনালোকক মই দেখিবই নোৱাৰিলোঁ। এয়া জিমিয়ে মোৰ ওচৰতে বহি আছে গাইছ। জিমি গাইছ, জিমিক আজি পূৰা জিমিৰ ফিটা আহি আছে। আৰু মানে এতিয়া মই খানা চানা খাইলোঁ। চ' গাইছ এয়াই খানা এইবাৰ দালি আঞ্জা, তাৰপিছত বন্ধাকবি এয়াই খাব লাগিব গাইছ, বেলেগটো নাই। চ' গাইছ মই খানাখিনি খাই লওঁ। খানা চানা খাই দেই আপোনালোকক মই লগ পাই আছোঁ। চ' গাইছ খানা চানা খোৱা হৈ গ'ল আৰু মানে এতিয়াহে অলপমান পেটটো ভাল লাগিলে। এই চিষ্টাৰতে খেলি আছে। তো গাইছ এয়া চাওক নতুনকৈ গোলাপ ফুল হৈছে আমাৰ জিমিয়ে পূৰা গোলাপ ফুল সুমি আছে। এয়া চাওক ফুলিছে। এয়া চাওক ই মানে কিবা ফুল বুলি কয়, এইটো মই নামটো নাজানো গাইছ। ইয়াৰ কিবা নাম বিৰাট ভাল হয় ইয়াৰ ফুলটো। আৰু এইটো কিনি আনিছিলোঁ। এইটো ফুলটো কিনি আনিছিলোঁ আমাৰ ইয়াতে লৈছে 80 টকা লৈছিল ফুলটো। আৰু মই আপোনালোকক দি থৈ আছোঁ। এয়া চাওক এনেকুৱা গাছ আছিলে। তামোল গছ মানে যিটো কি বুলি কয় এইটো মই নাজানো। তামোলৰ দৰে দেখে গাছটো, নামটো নাজানো গাইছ। লৈছে 100 টকাকৈ লৈছে। 2ডালত 200 টকা। এনেকুৱা গছ এডাল 80 টকা লৈছিলে। বিলাতী বগৰী গাইছ। আৰু গাইছ আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাব এই গাছটো কি বুলি কয় গাইছ। মই নামটো নাজানো ভালকৈ। ইহুন মানে চটলৰ মাজতে খেলি আছে। জিমি 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 গাইছ। জিমি যোৱাকালিতো আমাৰ আটাৰ বেমাৰ হৈ গৈছিলে, সেইকাৰণে নকৰিলোঁ গাইছ। যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব। লগ পাইছোঁ নেক্সট ব্লগত। এতিয়া বাই।